নমস্কাৰ সকলোকে। প্ৰথমতে আপোনালোকে এই ভিডিঅ' ক্লিপ কেইটালৈ মন কৰক। এয়া কেৱল এটা বান নহয়, এয়া হাজাৰ হাজাৰ মানুহৰ জীৱন কাহিনী। এটা ৰাতিৰ ভিতৰতে য'ত ঘৰ আছিল, আজি তাত কেৱল পানী আৰু পানী। য'ত শিশুৰ হাঁহি শুনা গৈছিল, আজি তাত শুনা যায় কেৱল সহায়ৰ আহ্বান। শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ, অসমৰ ইতিহাস কঢ়িয়াই অনা এই মাটি আজি নিজেই ইতিহাসৰ এক ভয়ংকৰ অধ্যায়ৰ সাক্ষী। মানুহে ভাবিছিল এইটো হয়তো আন বছৰবোৰৰ দৰে এটা সাধাৰণ বান, কিন্তু প্ৰকৃতিয়ে দেখুৱাই দিলে এক সম্পূৰ্ণ বেলেগ ৰূপ। মাত্ৰ কেইঘণ্টামানৰ ভিতৰত নদীবোৰ একদম উন্মত হৈ পৰিল। গাঁও, চহৰ, পথ, বিদ্যালয় সকলোবোৰ যেন কেৱল পানীৰ তলত হেৰাই গ'ল। কিন্তু এই ভয়ংকৰ বান কিয় আহিল? এনেকৈ কয় বৰষুণ হৈছিল, কিন্তু সত্যটো তাৰ বহুত ওপৰত। এই বানৰ আৰম্ভণি অসমৰ ভিতৰত হোৱা নাছিল, নাগালেণ্ডৰ পাহাৰত হৈছিল। 19 আৰু 20 জুলাইৰ ভিতৰত নাগালেণ্ডৰ মন, মোকোকচুং এনেধৰণৰ জিলা কিছুমানত স্বাভাৱিকতকৈ অধিক 405ৰ পৰা 490% অধিক বৰষুণ হয়। এই অস্বাভাৱিক বৰষুণে পাহাৰৰ বুকুত জমা হৈ থকা কোটি কোটি লিটাৰ পানী একেলগে তললৈ নমাই আনিলে। সেই পানী অসমৰ উজনিৰ নদীবোৰত এক প্ৰচণ্ড ঢৌ সৃষ্টি কৰিলে। কিন্তু এই নাগালেণ্ডত যি বৰষুণ সৃষ্টি হৈছিল, তাক কিন্তু IMD তৰফৰ পৰা নাকচ কৰা হৈছে। আৰু বৰ্তমান ছ'চিয়েল মিডিয়াত কিছুমান নিউজ ওলাই আছে যে কি নাগালেণ্ডৰ কিছু ঠাইত কিছুমান নদী বান্ধ বনোৱা হৈছে, যিসমূহৰ পৰা পানী আহিছে। কিন্তু ছ'চিয়েল মিডিয়াত এই নদী বান্ধৰ সম্পৰ্কে যি তথ্য ওলাইছে, তাৰ কোনো প্ৰমাণিত তথ্য বৰ্তমান এতিয়ালৈকে ওলোৱা নাই, নাইবা চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন দিয়া নাই। প্ৰথম পৰ্যায়ত এই পানীৰ ফলত উপচি পৰিল দিখৌ, দিচাং, দৰিকা আৰু জাঁজি নদী। এই নদীসমূহৰ স্বাভাৱিক প্ৰস্থ আৰু বহন ক্ষমতা পানীৰ সোঁতে চম্ভালিব নোৱাৰিলে। ফলত নদীৰ পানী ইতিহাসৰ সৰ্বোচ্চ স্তৰ অতিক্ৰম কৰিলে। তাৰ পিছত ঘটিল আটাইতকৈ ভয়ংকৰ ঘটনা, জাঁজি নদীৰ বান্ধ ভাগি পৰিল। জামুগুৰিৰ দৰে বৃহৎ অঞ্চল মুহূৰ্ততে পানীৰ তলত ডুব গ'ল। আনহাতে দিখৌ নদীয়ে নিজ পাৰ অতিক্ৰম কৰি পোনপটীয়াকৈ শিৱসাগৰ চহৰত সোমাই পৰিল। শিৱসাগৰ পৌৰসভাৰ 14খনেই ৱাৰ্ড বৰ্তমান পানীৰ তলত ডুব গ'ল। ঘৰৰ ভিতৰত পানী, হস্পিটেলত পানী, বিদ্যালয়ত পানী, আৰু মানুহৰ চকুত কেৱল আতংক। বৰ্তমান প্ৰায়খিনি ঠাইত সকলোৱে মিলি একত্ৰিত হৈ ৰিলিফ দিয়াৰ চেষ্টা কৰি আছে আৰু বৰ্তমান সকলোকে ৰিলিফৰ সামগ্ৰীসমূহ প্ৰদান কৰি আছে। কিন্তু এতিয়াও ভিতৰুৱা কিছুমান এনে অঞ্চল আছে যিসমূহত কোনো ধৰণৰ ইয়াত সামগ্ৰী পোৱা নাই তেওঁলোকে। সেইবাবে মই সকলোকে এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে ভিতৰৰ অঞ্চললৈ যাওক আৰু তেওঁলোককো বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদান কৰক। কাৰণ এই মুহূৰ্তত আমাক 3টা বস্তু আটাইতকৈ বেছি প্ৰয়োজন: অন্ন, বস্ত্ৰ আৰু বাসস্থান। বৰ্তমান এই বানে এনেকুৱাই পৰিস্থিতি সৃষ্টি কৰিলে যে কি বৰ্তমান আপুনি যদি শিৱসাগৰ নগৰৰ অভিমুখে হাইৱে ফালে আহে, তাত আপোনালোকে দেখিব সকলোৱে নিজৰ শ্বেল্টাৰ লৈ ৰাস্তাৰ হাইৱে 4 লেনৰ মাজত তেওঁলোকে তম্বু তৰি তেওঁলোকে নিজৰ দিন কটাবলগীয়া হৈছে। তেনেস্থলত আপোনাৰ পৰা যদি অকণমান তেওঁলোকে সঁহাৰি পায়, তেওঁলোকৰ হয়তো বহুতখিনি উপকাৰ হ'ব। সেয়েহে সহায় কৰক সকলোৱে। গাঁৱৰ ভিতৰুৱা অঞ্চলসমূহত আপোনালোকে সাহায্য প্ৰদান কৰক। মানুহে মানুহৰ বাবে বৰ্তমান পৰিস্থিতিত আমি সকলোৱে ইজনে সিজনক সহায় কৰিব লাগিব।